আমি ক্লাছ 10 জেনেৰেল সায়েন্সৰ পোহৰ প্ৰতিফলনৰ প্ৰতিখন চেপ্টাৰটো পঢ়ি আছিলোঁ। এইটো পাৰ্ট 4 হয়। আপোনালোকে যদি পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এই তিনিটা পাৰ্ট চোৱা নাই আপোনালোকে গোটেইকেইটা চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আমি আজি এটা ইম্পৰ্টেণ্ট পইণ্ট পঢ়িম। এইটো এক্সামত আপোনালোকৰ আহি থাকে। পইণ্টটো হৈছে ৰশ্মি চিত্ৰৰ সহায়ত গোলাকাৰ দাপোনে গঠন কৰা প্ৰতিবিম্বৰ উপস্থাপন। এইটো পইণ্ট এনেও জানিবই লাগিব, তেতিয়াহে আমি যিকোনো ধৰণৰ প্ৰতিবিম্ব অৰ্থাৎ ইমেজ গঠনৰ ক্ষেত্ৰত আমাৰ সুবিধা হ'ব। এতিয়া আমি এখন অৱতল দাপোন আঁকিলো। আমি সকলোৱে জানো এখন হৈছে আমাৰ কি অৱতল দাপোন। এখন হৈছে আমাৰ অৱতল দাপোন আৰু এখন হৈছে আমাৰ উত্তল দাপোন। এতিয়া অৱতল দাপোনখনৰ যিটো মধ্যবিন্দু তাক কি বুলি কোৱা হয়? মেৰু বুলি কোৱা হয়। এইটো সকলোৱে জানে, কালি পঢ়াইছিলো। আৰু এইখিনিত আমাৰ ফকাছটো থাকে। সাপোজ আমাৰ এইখিনিত কি আছে? ভাস্কেন্দ্ৰটো আছে। ফকাছটোক আমি এফৰে বুজাওঁ, ভাস্কেন্দ্ৰক আমি চিৰে বুজাওঁ। ঠিক তেনেকে আমাৰ এইখিনিত কিটো আছে? মেৰু আছে। মেৰুক আমি পি আখৰে বুজাওঁ। এইখিনিত আমাৰ কি আছে? ফকাছটো আছে আৰু এইখিনিত আছে আমাৰ কি? আমাৰ ভাস্কেন্দ্ৰ। এতিয়া আমি যদি ফকাছ, ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজত যিডাল ৰেখা কল্পনা কৰোঁ তাক আমি কি বুলি কৈছিলো? মুখ্য অক্ষ বুলি কৈছিলো। সেইটো হৈছে আমাৰ মুখ্য অক্ষ। এতিয়া কি কৈছে? আমি 1 নম্বৰ পইণ্টটো কি লিখিছো? যে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি, মুখ্য অক্ষৰ সমান্তৰালকৈ মানে কেনেকে আহিব? এনেকে আহিব। মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য ফকাছৰ মাজেদি যাব। এতিয়া ফকাছনৰ কোনটো এইটো পইণ্ট, গতিকে কি হ'ব? প্ৰতিফলন হোৱাৰ পিছত ক'ত যাব? এইপিনে আমাৰ গুচি যাব। ঠিক তেনেকে এনেকে এডাল ৰশ্মি আহিলে প্ৰতিফলন হোৱাৰ পিছত ক'ত যাব? ফকাছৰ মাজেদি গুচি যাব। আমি সেই পইণ্টটোৱে লিখিছো। গতিকে কি হ'ব? অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য ফকাছৰ মাজেদি যায়। সেইটো আপোনালোকে মনত ৰাখিব। ঠিক তেনেকে উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে এডাল ৰশ্মি, প্ৰতিফলনৰ পিছত সি এনেকে গুচি গৈছে। এতিয়া আমি যদি এডাল বহাই দিওঁ কি হ'ব? ই কি হৈছে? ফকাছৰ পৰা ওলাই, এই ৰশ্মি যিডাল আমাৰ কি হৈছে? ফকাছৰ পৰা ওলাই অহা যেন লাগিছে। ঠিক তেনেকে আমি এনেকে এডাল ৰশ্মি আঁকিলো, কি হ'ব? এনেকে প্ৰতিফলন হৈ গুচি আহিব। যদি আমি এডাল এনেকে বহাই দিওঁ কি হ'ব? ই ফকাছৰ পৰা অহা যেন লাগে। গতিকে আমি কি লিখিলো? উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য ফকাছৰ পৰা ওলাই অহা যেন লাগে। এইকেইটা পইণ্ট আপোনালোকে লিখি ল'ব। 2 নম্বৰ পইণ্টটো পঢ়িম। 2 নম্বৰ পইণ্টটোত এতিয়া আমি পঢ়িম অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য ফকাছৰ মাজেদি যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ যাব। এতিয়া আমি এখন অৱতল দাপোন আঁকিলো। এখন হৈছে আমাৰ কি? অৱতল দাপোন। এখন হৈছে আমাৰ কি? অৱতল দাপোন। এতিয়া এই অৱতল দাপোনখনৰ এইটো হৈছে আমাৰ কি? মেৰু, এক পি আখৰে বুজোৱা হয়। এইটো হৈছে আমাৰ কি? ফকাছ আৰু এইটো হৈছে আমাৰ কি? ভাস্কেন্দ্ৰ। ঠিক তেনেকে এখন হৈছে আমাৰ কি? উত্তল দাপোন। এখন হৈছে আমাৰ কি? উত্তল দাপোন। এই উত্তল দাপোনখনৰ এইটো হৈছে আমাৰ কি? ফকাছ। এইটো হৈছে আমাৰ কি? এইটো হৈছে পল, পি আখৰে বুজায় মেৰু। এইটো হৈছে আমাৰ ফকাছ আৰু এইটো হৈছে আমাৰ কি? ভাস্কেন্দ্ৰ। এতিয়া আমি ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজত যিডাল ৰেখা কল্পনা কৰোঁ তাক কি বুলি কোৱা হয়? মুখ্য অক্ষ। ঠিক তেনেকে ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজত যিডাল ৰেখা কল্পনা তাক কি বুলি কয়? মুখ্য অক্ষ বুলি কোৱা হয়। এতিয়া আমি ফকাছটো কি হৈছে? ৰশ্মিডাল কোনফালে গৈছে? অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি এডাল ৰশ্মি গুচি গ'ল। ফকাছৰ মাজেদি যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত কিয়? মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব। ঠিক তেনেকে এনেকে এডাল ৰশ্মি গ'ল, মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি যাব। সেইটো আপোনালোকে মনত ৰাখিব। ঠিক তেনেকে উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি, ফকাছৰ দিশে আমি এতিয়া এনেকে এডাল ৰশ্মি আঁকিলো, হ'ল। সেইটো কি হৈছে? এনেকে আছে। গতিকে কি হৈছে? ৰশ্মি অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ যাব। কেনেকে যাব? এনেকে যাব। এনেকে এডাল ৰশ্মি গ'ল, এনেকে গ'ল। এডাল আমাৰ ফকাছৰ পিনে গৈ আছে। গতিকে কি হ'ব? মুখ্য অক্ষ এনেকে। সেইকেইটা আপোনালোকে মনত ৰাখিব। এইটো হৈছে 2 নম্বৰ পইণ্ট, মষ্ট ইম্পৰ্টেণ্ট। এতিয়া আমি 3 নম্বৰ পইণ্টটো পঢ়িম। 3 নম্বৰ পইণ্টটো কি দিছে? অৱতল দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পাছত একে পথেৰে উভতি আহিব। এতিয়া আমি এখন অৱতল দাপোন আঁকিলো। এখন হৈছে আমাৰ কি? অৱতল দাপোন। এখন হৈছে কি? আমাৰ অৱতল দাপোন।
এতিয়া এই অৱতল দাপোনখনৰ আমাৰ এইটো অৱতল দাপোনৰ মধ্যবিন্দুটো কি বুলি কোৱা হয় মেৰু বুলি কোৱা হয় এক পি আখৰে বুজোৱা হয় আমাৰ এইটো হৈছে কি ফকাছ আৰু এইটো হৈছে কি আমাৰ ভাঁজ কেন্দ্ৰ ঠিক তেনেকৈ আমি এখন উত্তল দাপোন আঁকিলো এখন হৈছে আমাৰ উত্তল দাপোন এতিয়া এই উত্তল দাপোনখনৰ আমাৰ এইটো মধ্যবিন্দুটো কি বুলি কোৱা হয় মেৰু বুলি কোৱা হয় পি আখৰে বুজোৱা হয় আমাৰ এইটো হৈছে কি ফকাছ আৰু এইটো হৈছে কি আমাৰ ভাঁজ কেন্দ্ৰ এতিয়া আমাৰ কি হৈছে ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি এতিয়া যদি আমি এটা মুখ্য অক্ষ আঁকি দিওঁ এইটো হৈছে আমাৰ মুখ্য অক্ষ কেনেকৈ যাব এতিয়া ঠিক এনেকৈ যাব এনেকৈ গ'ল ভাঁজ কেন্দ্ৰৰ মাজেৰে গ'ল ভাঁজ কেন্দ্ৰৰ মাজেৰে এডাল ৰশ্মি গৈছে এই ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পাছত একে পথেৰে উভতি যাব অৰ্থাৎ যদি ভাঁজ কেন্দ্ৰৰ মাজেৰে ৰশ্মিডাল যায় তেতিয়া এই প্ৰতিফলন পৃষ্ঠত পৰাৰ পিছত সি একে পথেৰে উভতি যাব ঠিক তেনেকৈ আমি যদি এতিয়া উত্তল দাপোনখনৰ ক্ষেত্ৰত এখন এডাল মুখ্য ফকাছ আঁকো কি হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰৰ মাজে অগ্ৰসৰ হোৱা ৰশ্মি অৰ্থাৎ সাপ'জ এডাল ৰশ্মি এডাল কি হৈছে ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা যেন লাগিছে এতিয়া যোৱা যেন অগ্ৰসৰ হোৱা প্ৰতিফলনৰ পিছত একে পথেৰে উভতি যাব অৰ্থাৎ যদি সি এইফালে যোৱা যেন লাগে সি একে পথেৰে উভতি আহিব যদি ভাঁজ কেন্দ্ৰৰ মাজেৰে যায় সেই পথেৰে সি উভতি আহিব আপোনালোকে এই তিনিটা পইণ্ট মনত ৰাখক আৰু এটা পইণ্ট আছে 4 নম্বৰ পইণ্টটো আপোনালোকে মনত ৰাখক 4 নম্বৰ পইণ্টটো কি আছিলে এখন আছে আমাৰ কি অৱতল দাপোন এতিয়া এই অৱতল দাপোনখনৰ এইটো হৈছে আমাৰ কি মেৰু এইটো হৈছে ফকাছ আৰু এইটো হৈছে আমাৰ কি ভাঁজ কেন্দ্ৰ এতিয়া আমি যদি এডাল মুখ্য অক্ষ আমি আঁকিলো এতিয়া কি হৈছে এই আমাৰ এডাল যদি এনেকৈ ৰশ্মি আহে কি হৈছে এডাল আহি পেলাই মেৰুত পৰে কি হ'ব সি প্ৰতিফলনৰ পিছত সি এনেকৈ গুচি আহিব আমি ক'ত পাইছিলোঁ যিটো আমি পোহৰ প্ৰতিফলনৰ প্ৰথম প্ৰতিফলনৰ সূত্ৰত পাইছিলোঁ এইটো কি আছিলে এংগুল আই আৰু এংগুল আৰ গতিকে কি হ'ব এংগুল আই ইকুৱেল এংগুল আৰ অৰ্থাৎ পোহৰ প্ৰতিফলনৰ সূত্ৰ ই মানি চলিব ঠিক তেনেকৈ উত্তল দাপোনৰ ক্ষেত্ৰতো আপুনি ক'ব পাৰে এখন হৈছে আমাৰ উত্তল দাপোন এইটো হৈছে আমাৰ কি পি তেনেকৈ যদি ৰশ্মি আহে এনেকৈ অহাৰ পিছত কি হ'ব এনেকৈ সি প্ৰতিফলনে গুচি আহিব ইয়াত কি হ'ব এংগুল আই ইকুৱেল এংগুল আৰ আমাৰ সমান হ'ব আপোনালোকে এই পইণ্টটো মনত ৰাখিব আজি মই এইখিনিতে ক্লাছটো সামৰিলোঁ আপোনালোকে যদি কিবা বুজি পোৱা নাই মোৰ কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ